মাধ্যম হিচাপে আপোনালোকৰ সংবাদ মাধ্যমক আমি গণতান্ত্ৰিকভাৱে শ্ৰদ্ধা কৰোঁ। আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে আপোনালোকে শ্ৰদ্ধা কৰোঁ। অলপ আগতে এটা নিউজ চেনেলত বজিছে যে ইয়াত ডিমা হাছাওৰ বোলে গাড়ী জ্বলাই দিয়া হৈছে। এইটো প্ৰথমে মই স্বীকাৰোক্তি দিছোঁ, এইটো সম্পূৰ্ণ ভুৱা। আপোনালোকে চাব পাৰে এই একেবাৰে লংকা টাউনৰ পৰা আপোনালোকে একেবাৰে ডিমা হাছাওৰলৈকে সম্পূৰ্ণ ৰাস্তাত কোনো এখন গাড়ী এনেকুৱা জ্বলাই দিয়া নাই, কোনো এটা মানুহকো মাৰা নাই। আমি সম্পূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ। আৰু ইয়াত এটা কথা আপোনালোকে জানে যে যিসকল উগ্ৰপন্থী বৰ্তমান আছে, আগত যিবিলাক উগ্ৰপন্থী আছিলে আপোনালোকে দেৱলাল গাৰ্লোছাৰ পৰা আৰম্ভ কৰি বৰ্তমান এখেত CM হৈ আছে আৰু এখেতে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। আপোনালোকে জানে আদান বন্ধ কৰক, অমুক বন্ধ কৰক, মিয়াৰ লগত আমাৰ সম্পৰ্ক নাই। গতিকে আমি ইয়াত মিয়াৰ, হিন্দু, বঙালী এইবিলাক একো নহয়। আমাৰ কথা হ'ল এখেতে এজন গণতান্ত্ৰিকভাৱে এটা মানে ডিষ্ট্ৰিক্টৰ CM হৈছে গণতান্ত্ৰিকভাৱে। গতিকে এজন গণতান্ত্ৰিক নেতা গণতান্ত্ৰিকভাৱে চাল চলন কৰিব লাগে। এখেতে সেই আগত যে হাতত অস্ত্ৰ তুলি লৈ যি জনজনীৰ যি দাদাগিৰি আছিলে সেই দাদাগিৰি মতে এখেতে চলাই আছে। গতিকে এখেত সম্পূৰ্ণৰূপে এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন মানে কৰ্মী। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক এটাই কথা আহ্বান জনাইছোঁ আপোনালোকৰ নিউজৰ চেনেলৰ জৰিয়তে, এই ৰাজ্যৰ পৰা উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ যি মাল কঢ়িয়াই আনোতে যিটো 5টা ল'ৰাক তেওঁলোকে গুলিয়াই মাৰিছে, তাৰপিছত একেবাৰে আপোনাৰ মানে হিংস্ৰ জন্তুৰ নিচিনা জ্বলাই দিলে, সেইটো এটা কাপুৰুষালী আৰু হাতত অস্ত্ৰ তুলি জনজনী তেওঁলোকে যিটো দেখুৱাব পাৰিছে, ইয়াৰ সাধাৰণ জনতাই গাঁৱলীয়া মানুহে আগতে হাল মাৰিছিলে হালোৱা এছাৰি। এই হালোৱা এছাৰি যেতিয়া তুলি ল'ব হাতত, আৰু এটা কথা মনত ৰাখিব, আঁঠুৰ ওপৰত যদি কাপোৰ উঠি যায় সেই সন্ত্ৰাসবাদীসকলৰ নিস্তাৰ নহ'ব, এটা কথা মই কৈ দিছোঁ। আৰু ইয়াত আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি BTADৰ সন্ত্ৰাসবাদীক যেনেকুৱা আপুনি আলোচনাৰ মাজলৈ আনিছে, সেই সন্ত্ৰাসবাদীক উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ সন্ত্ৰাসবাদীক কিয় নানে? আৰু এটা কথা, উত্তৰ কাছাৰ পাৰ্বত্য জিলাত আগতে বিভিন্ন ধৰণে এনেকুৱা হাতত অস্ত্ৰ তুলি লৈ নিৰীহ মানুহক মাৰি আপোনালোকে দেখিছে এই অঞ্চলৰ বহুত মানুহ, লংকাৰ বহুত মানুহ তেওঁলোকে হত্যা কৰিছে, কাটি পেলাইছে। তেওঁলোকে অতি শীঘ্ৰে সেই সন্ত্ৰাসবাদীখিনিকো দমন কৰিব লাগে, বৰ্তমান যিখিনি সন্ত্ৰাসবাদী আছে। আৰু ইয়াত আৰু এটা স্পষ্ট কৰি দিছোঁ আপোনালোকক, এই সন্ত্ৰাসবাদীখিনিয়ে যিবিলাক সন্ত্ৰাসবাদী আগতে হাতত অস্ত্ৰ তুলি লৈ তেওঁলোকে আজি ৰাজপাট দখল কৰি আছে, বিলাসী মানে জীৱন নিৰ্বাহ কৰি আছে, আৰু যিসকল চেলা চামুণ্ডা থাকি গ'ল সেই চেলা চামুণ্ডাখিনি আকৌ মানুহ মাৰি তেওঁলোকে কি কৰিব বিচাৰিছে, আকৌ ৰাজপাট দখল কৰিব বিচাৰিছে। গতিকে এইখন অসম হয়, এখন গণতান্ত্ৰিক দেশ হয়। এই দেশত আমি উগ্ৰপন্থীৰ কোনো ধৰণৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব, হালোৱা এছাৰি গৰম কৰি দিয়া হ'ব। আৰু ইয়াত এটা কথা, তেওঁলোকে ইয়াত সম্পূৰ্ণৰূপে নেতা হ'ব বিচাৰিছে, হাতত অস্ত্ৰ তুলি লৈ তেওঁলোকে নেতা হ'ব নোৱাৰে। সেইটো ঠিকে আছে। মোৰ জাকিৰ বায়ে